গাইছ আকৌ মই ভিডিঅ'ৰ সৈতে আপোনালোকৰ ইউটিউব চেনেল MM ব্লগছ অফিচিয়েললৈ স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ। হাই গাইছ, আজি আমি ক'ৰবাত যাম, ক'ত যাম আপোনালোকক দেখাই আছোঁ। মানে ছাৰপ্ৰাইজ আছে আপোনালোকৰ, মানে আছে আৰু ছাৰপ্ৰাইজ। আৰু ভাইটি এতিয়া মানে এনেকৈ বহি আছে। কেইটা বজাত উঠিছে তই? মই 4:30 উঠি এতিয়া বাহিৰ হ'লোঁ। 4:30 গা ধুইছোঁ, 4:30 উঠি পেলাই। আৰু এইফালে মাও এইফালে বহি আছে। কাপোৰ এইটো অপচমাই ক'বলৈ লাগিব নহ'লে দে ক। মই 5টা বজাত উঠিছোঁ, উঠি 6টা বজাত কাম চাম হৈ ৰেডি, গা চা ধুই 7:30 ওলালোঁ। খাই লৈ 8টা বাজিছে আৰু, কিন্তু এতিয়া নকলাকে আমাৰ গাড়ীও অহা নাই, মানুহ অহা নাই। কিন্তু কক যেন পিছত গম পাব দিয়ক। আৰু গাইছ চাওকচোন গাইছ, কেইটা বাজিল? 10টা বাজি গ'ল, 10:10 হ'ল। আৰু টাইম আছে আমাৰ 10টাত। চাওক গাইছ, আৰু এইফালে দেউতাক দেখাই আৰু আমাক কিন্তু কোৱা নাছিল গাইছ এইটো গাড়ী কেইটাত যাব। আৰু দেউতা এইফালে কি কৰিছে চাওকচোন। দেউতা কি কৰি আছে? বৰ পাইছে নেকি? ফেচবুক চাই আছোঁ। দেউতা এইফালে ফেচবুক চাই আছে, বৰিং উঠাই কি কৰিব আৰু মই নাই গাইছ। দিয়ক আৰু গাইছ, আৰু আমি ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ দিয়ক গাইছ। যাওক আমাৰ খুচি সমুদি আছে। খুচি 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 তাৰ একদম টোপনি। আৰু দেউতাই এফালে বৰিং পাই কিনে গাইছ, আপোনালোকে এইবিলাক মন নকৰিব। দেউতা বৰিং পাই কিনে এতিয়া কাপোৰে চেঞ্জ কৰিব ৰ'ব গাইছ। উপায় নাই আৰু গাইছ, ইও কাপোৰ কিজানি চেঞ্জ কৰিব, ষ্টাইল কৰি কৰি ভাগৰি বস্তু একদম। মাও চেঞ্জ কৰিব পাৰে কাপোৰ, মায়ে কৰিব পাৰে, ঠিক নাই নকৰিব পাৰে। দিয়ক নকৰিব পাৰে, দিয়ক আৰু গাইছ। দেউতাৰ আৰু দেউতাৰ ফাইনেল লুকটো আপোনালোকে দেখাই আছোঁ দিয়ক। হাই গাইছ, দেউতাৰ ফাইনেল লুকটো 1 2 3 একদম চাওক গাইছ। বৰিং আহে কি ড্ৰেছ পিন্ধিছে আৰু। বিয়া কৰে গাইছ, বাপৰে কিমান টাইম কৰে আৰু 1 ঘণ্টা। কেইটা বজাত চাওকচোন গাইছ, মানে বৰ বৰিং লগা আছিল বিয়া গাইছ। হাই গাইছ, এফালে জেঠিমা এই ৰখি এতিয়া চাহে খালা। চাওক গাইছ, টাইম চাওক গাইছ, টাইমটো চাওক আপোনালোকে। বাপৰে ইমান দেৰি কি কৰিবা আৰু। জেঠিমা আৰু ভোক লাগিছে বোলে, খুচি উঠছি ৰ'ব গাইছ। মায়ে এতিয়া বিস্কুট দিব, বিস্কুট দিব। খুচি আহা খুচি আহা। তাই এতিয়া বিস্কুট খাব, নাখায়। আৰু এইফালে দেউতা এফালে মানে বৰিং হৈ কিনে একবাৰ আৰু ফুৰি আহিল। দেউতা খঙতে গাইছ ছাতা ভাঙি পেলালা গাইছ, কি কৰিব আৰু গাইছ। ফাইনেলি আমি ৰাস্তাত যাব ওলালোঁ আৰু গাইছ। এইফালে গাড়ী আহা গাইছ, মাহঁতে এইফালে ৰাস্তাত থিয়াই দি আছে। এতিয়া অঁ কি পিন্ধিম গাইছ, হাউচ চেণ্ডেল মাৰিছোঁ দিয়ক না। তাৰপৰা মাই হ'লে গাড়ী আহে চাওকচোন গাইছ। দেখি মাত ৰখি আছে দিয়ক। হাই গাইছ, নলবাৰীত ইমান বাদ মাৰি চাওকচোন গাইছ, বাদ মাৰি চাওক। দুটা সপৰিয়াল আছে ন নলবাৰী। কেনেকুৱা গাড়ী চলিব নাই যায় কিয়? বানপানী গাইছ বহুত। বানপানী আহি পালোঁ মানে ঘৰত গাইছ। আজি চাৰিওফালে বাধা হৈছে, এইবাৰ ট্ৰেইনৰ কাৰণে ৱেইট। এয়া গাইছ আহি পালে ফাইনেলি ৰেলখন। ফোন কৰি আছো 9টা বাজিছে, নামি আহা না। ৰুটি বনোৱা হ'ল, ভাজি কালিতে বনাই দিছোঁ। কিয় আৰু ৰাজধানী জানা লাগছে গাঁও নাছি গাঁও নহয় খতম। এতিয়া আমি যাওঁ। মাইনা আৰু পৰি আছোঁ দেৱালয়। আৰু আমি খোজকাঢ়িম এতিয়া।
দিয়া কৰে গাইছ ভিতৰত যাই কিনে লগ পাইছোঁ হাই গাইছ এতিয়া চাহ খাই ল'ব এইটো বাইদেউ যা এতিয়া চাহ খাই আছে আৰু মই খাওঁ দিয়ক গাইছ আহি কিনে বহি আছোঁ বৈ ইয়াতে এইটো ডিমলি আমাৰ বাইদেউৰ এইটো বাবুটো এইটো ছোৱালী এইটো ল'ৰা আৰু এইফালে কৃষ্ণ গৈছে গাইছ আপোনালোকৰ কাৰণে সেৱা কৰিছোঁ এইবিলাক মানুহবিলাক বহি আছে মোক দিব এতিয়া এতিয়া বাপেকে হৈ দিওঁ মামাকে হৈ আলা এতিয়া বাপেকে নিজে হ'ব আৰু দেউতাক হয় দেউতাকক হৈ দিব এতিয়া মৰমতে কথা নাই ওচৰতে এইটো পুখুৰী হয় ডাঙৰ পুখুৰী আৰু আমাৰ মানে ইয়াতে মানে কি কৰি আছে খোজকাঢ়ি আছে মানে কিবা কৰি আছে ইয়াতে কিবা এটা কৰি আছে কিবা আৰু এইটো পানী ইমান ফুল হৈছে চাকচোন গাইছ ভিডিঅ' কৰি আছে নে কিবা আৰু আমি এইটো গেটেদি আহিছোঁ আৰু এখন গাড়ী তাত পাৰ্কিং কৰি থৈ আহিছে এইখন বগাখন এতিয়া কৰে গাইছ মন্দিৰটো মানে দৰ্শন কৰিম ৰ'ব গাইছ দেখাই আছোঁ ক'ত কি আছে ভালকৈ আপোনালোকক দেখাই আছোঁ দিয়ক গাইছ বন্ধ বহাই এইখন হৈছে গেট আৰু গেটৰ একদম সন্মুখে এই মন্দিৰটো আছে আমাৰ পাঠশালা দুবিত পৰিহৰেশ্বৰ দেৱালয় বুলি কয় শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় আৰু এইফালে নিচে কাষতে মানে এই দুফালে দেখোন গাইছ এইফালে আছে দুটা হাতী মানে দুকাষে আৰু নিচে কাষতে আছে এটা পুখুৰী আৰু ভাইটি আৰু মাইনাই এইফালে মানে কি কৰি আছে আৰু এনেই আৰু ঘূৰিব আহিছে আৰু এইটো হৈছে মন্দিৰটো কি সুন্দৰ কৰবী ফুল আৰু এই মানে পুখুৰীটো মানে মন্দিৰটোৰ ভিতৰ ফালে মানে একদম কানেক্টেড আছে ভিতৰে এনেকুৱা আৰু ইয়াতে ফটো উঠি আছে চেলফি উঠি আছে আৰু গাইছ আপোনালোকে দেখাও ৰ'ব গাইছ
পানী কলৈ আছে চাকচো গাইছ ইমান এনে হলিত একদম তলক লাগি থাকে গাইছ একদম ফুল হৈ আছে পানী গাইছ এইটো হৈছে মেইন ৰুমটো একদম এইটো হৈছে আমাৰ মানে ইয়াতে ভোগ দিয়ে মানে ভোগ ৰান্ধি তাতে মানে বিতৰণ কৰে আৰু গাইছ আৰু এইফালে আহি পোৱালে আমাৰ বাবু মানে বাইদেউহঁতৰ ডাঙৰ বাবুটো খানাটো খাই আহিলোঁ খাই এতিয়া আৰু পাটনাৰ আৰু নিচৰ ওচৰত এটা মানে পুখুৰী এটা আছে তাকে খাব আহিছোঁ ৰ'ব গাইছ বেলেগ ধৰণৰ পুখুৰী গাইছ এইটো মাইনা চাব হৈছে এইডাল এইটো মন্দিৰ এইটো ইয়াতে বলি দিয়া হয় ইফালে এইটো ভোগৰ হয় এইটো ভোগৰ ভোগৰ শাক বিতৰণ কৰে আৰু এতিয়া এটা ভোগ বিতৰণ কৰা বাবু যা কিবা এটা কোৱা আৰু আৰু এইটো মানে আমাৰ মাইনা বাইদেউ মাইনাটো যা দিয়া কোনোবাই থাকা আৰু আৰু দাদা এইটো বাই বাই তোমাৰ আহি আৰু ভিন্দাটোক দেখাই আছোঁ ৰ'বা গাইছ এইটো আমাৰ ভিন্দু বাইদেউটোৰ ভিন্দু যা বাই 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 বাবু শুনো বাই বাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব গাইছ আৰু বাবু কি ক'বা তুমি বাই বাই সি ইউ নেক্সট টাইম